নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহক এইবাৰ শাওনৰ পথাৰৰ সুঘ্ৰাণ লওঁ। এতিয়া শাওন মাহ, হালোৱা ৰোৱনীৰ গাত তত নাই। পুৱাতে হাল জুৰি এয়া হালোৱা ককাই মাটি চহোৱাত ব্যস্ত। কঠীয়া বান্ধিবৰ বাবে কুমলীয়া বাঁহেৰে প্ৰস্তুত কৰা তমাল বা টঙাল। তুলনীয়ে মুঠি মুঠি কঠীয়া তুলি আখি পাতে। ঠাইভেদে আখিটোক ফেৰা বুলিও কয়। 7 বা 8 মুঠিৰে এআখি হয়। তেনে 6টা আখিক এটা কঠীয়া বুলি কোৱা হয়। হোৱা হালোৱা ককায়ে হলুঙাত এটা কঠীয়া কঢ়িয়াই আনিছে। প্ৰথম বোকা দিয়া দিনা ন-ভুই বা ন-বোকা বুলি কয়। গৃহস্থই প্ৰথমে গোজ লয়। গোজ লওঁতে পৰম্পৰা অনুসৰি কচু, হালধি আৰু এডাল জেং দিয়ে। গৃহস্থই গোজ লোৱাৰ পাছত ৰোৱনীয়ে পথাৰ শুৱনি কৰে। ন-ভুই দিনা পথাৰত সৰহকৈ ৰোৱনী পৰিলে বিঘা হিচাপত মাটি ৰুব পাৰে। তাৰ মাজতে ভীমকল, পকা কঁঠাল আৰু বৰা চাউলৰ জলপানৰ জুতি। ইফালে গৃহস্থৰ ঘৰত ন-ভুই ভাত সাজৰ বিৰাট আয়োজন। মাটি দাইল, কচু, কোমোৰাৰ সৈতে হাঁহৰ মাংসৰ ব্যঞ্জন। এমাহ ব্যস্ততাই বছৰটোলৈ আশাৰ ৰেঙনি আনে। শাওনৰ গৰ্ভৱতী পথাৰখনে আঘোণত সোণগুটি প্ৰসৱ কৰিব। আমি অপেক্ষাত।